প্ৰতিবাদত আলোচনা কৰিছোঁ আৰু ইয়াৰ বাবে প্ৰতিৰোধী সংগ্ৰাম গঢ়ি তুলিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কাৰণ আমাৰ এই ভূখণ্ডত থকা তৈল সম্পদ অসমৰ জাতীয় সম্পদ, কোনো কাৰণত ভাৰত চৰকাৰক জমিদাৰী কৰিবলৈ আমি দিয়া নাই। কেতিয়াও আমি এই সম্পদ ব্যক্তিগত কোম্পানীক লুণ্ঠন কৰিবলৈ দিব নোৱাৰোঁ। জ্বলন্ত উদাহৰণ শেহতীয়াকৈ তিনিচুকীয়াৰ বাগজানত ঘটা ঘটনাৰ আঁত ধৰি আমি ক'ব বিচাৰিছোঁ যে ব্যক্তিগত কোম্পানীয়ে কেতিয়াও দায়িত্ব নলয়। তেওঁলোকে কেৱল সম্পদ আহৰণৰ জৰিয়তে মুনাফা আদায় কৰিবলৈ তেওঁলোকে ইয়ালৈ আহিব বিচাৰিছে। সেই কথা কেতিয়াও আমি মানি ল'ব বিচৰা নাই। ডিমৱালৰ ভূমি আক্ৰান্তকে আৰম্ভ কৰি ইয়াৰ জাতীয় গণতান্ত্ৰিক দল সংগঠন তথা ৰাজনৈতিক দলে ইয়াৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিব। আৰু সেইকাৰণে আজি প্ৰাৰম্ভিক আলোচনা হৈছে আৰু আগত সময়ত শিৱসাগৰত যি 7খন তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত লৈছে, ইয়াৰ বিৰুদ্ধে অন্যান্য তৈলক্ষেত্ৰৰ লগত সংঘবদ্ধ হৈ ডিমৱাল তেলপথাৰো ব্যক্তিগতকৰণৰ বিৰুদ্ধে আমি কেনেকৈ সংঘবদ্ধ হৈ ঐক্যবদ্ধভাৱে সংগ্ৰামী প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু অনাগত সময়ত সকলো ৰাইজৰ সংবাদ মাধ্যমৰ সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।